হেল্ল' ফ্ৰেণ্ডছ, মই মানে পুনৰ এটি নতুন ভিডিঅ'ৰ বাবে আমি ওলাইছোঁ। আমাৰ লগত আছে চিৰঞ্জিত, আমাৰ পুষ্কৰজিত, আৰু এইফালে আছে আমাৰ অৰ্ণৱ। তো আমি ওলাইছোঁ, তো ভিডিঅ'টি চাই থাকক অন্তিমলৈকে। তো ফ্ৰেণ্ডছ, আমি এতিয়া আছোঁ নৰনাৰায়ণ সেতুৰ ওপৰত। অকণমান দৃশ্যটো দেখুৱাই আহিছোঁ। এয়া নৰনাৰায়ণ সেতুৰ পৰা আমি দেখিবলৈ পাওঁ বহুত চিনাৰী, এইবিলাক চাব পাৰে। এইটো মাজত দ্বীপ, পাহাৰ আছে। আমাৰ লগত আছে এই ভাইটি অৰ্ণৱ, আৰু লগত আৰু দুজন আছে আমাৰ। হেল্ল', দুজন আছে, এওঁলোকে আমাৰ লগত ওলাইছে। আজি অলপ চাই লওঁ কি কি দৃশ্য ল'ব পৰা যায়। তো আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টি। Take the next right onto Sri Surikahar Road. In 500 meters, you will arrive at your destination. ফ্ৰেণ্ডছ, আমি ফাইনেলি আহি পালোঁ শ্ৰী সূৰ্য পাহাৰ, গোৱালপাৰা। তো আমি এতিয়া পৰৱৰ্তী ইয়াৰে যি ভাস্কৰ্য সেইবোৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো
পৰৱৰ্তী চাই থাকক। এয়া আমাৰ লগত মোৰ লগত অহা ভাইটিসকল তেওঁলোকে ফটো চটোত ব্যস্ত হৈ আছে। পুৰা ব্যস্ত নেকি? কেনেকুৱা ফটো বঢ়িয়া আহিছে ন? বঢ়িয়া লাগিছে। ঠিকে আছে, বঢ়িয়া। এতিয়া আমি ভিতৰলৈ যাম। এইটো গেটৰ পৰা আমি ভিতৰত সোমালোঁ গাড়ীখন ৰখি। তো এতিয়া গৈ আছোঁ আমি ভিতৰলৈ। তো আপোনালোকে দেখিছে ইয়াত যথেষ্ট বান্দৰ আছে। আপোনালোকে যদি ইয়ালৈ আহে ইহঁতক আমনি নকৰি অলপ সাৱধানতা অৱলম্বন কৰিব। দৰ্শনাৰ্থী আহি আছে, কিছুমানে গৈ আছে। এতিয়া আচলতে দুপৰীয়া হ'ল, কিছুমানে ঘূৰি গৈ আছে। আমি এতিয়াহে আহি পালোঁ, আগবাঢ়ি আছোঁ কিমান দূৰ পাৰোঁ। এয়া আমাৰ শ্ৰীসূৰ্য পাহাৰৰ মূল দেও, এখেতে পূজাখিনি কৰি আছে। দশ পূজা হয়, দশ পূজা। তো আপুনি এনে কিমান দিন মানৰ পৰা কৰি আছে? মই ইয়াতে কাম কৰিবতো যজ্ঞ মন্দিৰত আগতে মই কাম কৰি প্ৰায় মোটামুটি 10 বছৰমান হ'লে। হয়। তাৰোপৰি এতিয়া মন্দিৰৰ নামত যাবলৈ মোৰ মোটামুটি 2.5 বছৰ 3 বছৰমান হ'লে আৰু কি। তাৰ পৰা মই এনেকৈ পূজা পাতলখিনি মই কৰি আছোঁ। এনে ধৰক এইটোতো বহুত দিনৰ নহয়, পুৰণা বহুত দিন মানে এইটো পুৰণি কালৰ বহু বছৰ আগৰ কথা এইবিলাক। হয়তো শ বছৰ আগৰ কথা এইটো। তো আপোনাৰ নামটো মই সোধা নাই, মোৰ নামটো শ্ৰী পবিত্ৰ কুমাৰ চৌধুৰী। ঠিক আছে, ধন্যবাদ। আমি আহি আছোঁ, বলক আমি অলপ পূজাখিনি কৰোঁ। কি ক আলদা মজা লাগিব জোতা চেণ্ডেল এতিয়া খুলিব লাগিব। ইয়াত আমি পূজালৈ গৈ আছোঁ। ইয়াত ধূপ লৈ আহিছোঁ। প্ৰসাদ ইয়াত এনেকৈ পায়, সন্মুখতে আছে দোকানত পাব। দোকানটো দেখুৱাইছোঁ আছে। তো আহি আছোঁ এতিয়া পূজালৈ। আকাশী গংগাৰ সুৰংগৰে আমি যাব লাগিব, সেইটো দেখুৱাইছোঁ। এয়া সুৰংগৰ ভিতৰত এটা মন্দিৰ। আকাশী গংগা বুলি কয়। আকাশী গংগাৰ নামত প্ৰদান কৰিছোঁ। মহাদেৱ বাবা আগলৈ কি আছে? তো ফ্ৰেণ্ডছ, এয়া শ্ৰীসূৰ্য পাহাৰৰ মূল যি ভাস্কৰ্য, ইয়াত সকলোৱে আহে আৰু পূজা পাৰ্বণ কৰে। আমি এফালৰ পৰা এনেকৈ চাব পাৰে। শিৱলিংগ আছে, আমাৰ বিভিন্ন দেৱ দেৱীৰ মূৰ্তি আছে। এনেকৈ গৈ এইবিলাকে আমাৰ সকলোৰে ওপৰত আমাৰ নাৰায়ণ প্ৰভু তাতে ডাঙৰকৈ আছে। তো এনেকৈ ভাস্কৰ্যখিনি আছে। আপোনালোকে যদি আহে কেতিয়াবা চাব পাৰিব। আৰু আমাৰ ভিডিঅ'টো এইখিনি দেখুৱাই দিলোঁ। এয়া আমাৰ বহু ভাস্কৰ্য আছে, এনেকুৱা শিলৰ খৰঙত শিৱলিংগ আছে, আপোনালোকে চাব পাৰে। ইয়াত 1 লক্ষৰ এটা কম মানে শিৱলিংগ আছে, আৰু 1 লক্ষৰ এটাহে কম, বাকী প্ৰায় 1 লক্ষ। তো আমাৰ দেৱে ভালকৈ ক'ব অলপমান পিছত। এইফালে দেখুৱাই দিছোঁ, এইখিনি শিৱলিংগ আছে। তো আহক দেও, আপুনি অকণমান ক'ব। ইয়াতে আমাৰ শ্ৰীসূৰ্য মহাপীঠস্থানত ইয়াতে 1 লক্ষৰ এটা শিৱ মূৰ্তি কম আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত এইখন দ্বিতীয় পুৰী বুলি কোৱা হয়। দ্বিতীয় পুৰী, হয়। আচ্ছা। এনে ইয়াত কোনটো মাহত বেছি মানে মানুহৰ সমাগম? এইটো আমাৰ বছৰৰ মাঘী পূৰ্ণিমাৰ দিনাখন, কেতিয়াবা মাঘী পূৰ্ণিমাত পৰে, কেতিয়াবা পূৰ্ণিমাতে ফাগুনলৈকে যায়। সেই পূৰ্ণিমাতে মাঘী পূৰ্ণিমা ধৰি ইয়াতে এই আমাৰ যিটো বিষ্ণু যজ্ঞ, সেইটো ইয়াতে পূজাটো কৰা হয়। আৰু ইয়াতে লক্ষ লক্ষ মানুহৰ ভাৰতবৰ্ষ, এনে অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ ভিতৰত মানুহ ইয়াতে আহি পূজা পাতি কৰি যায় আৰু কি। তো ইয়াত এনে বনভোজ খাবলৈও আহে নেকি? বনভোজ খাবলৈ আহে। বনভোজৰ আমাৰ ইয়াতে এটা সুকীয়া স্থান কৰি দিয়া আছে। অৰ্থাৎ আমাৰ সূৰ্য পাহাৰৰ পূজাৰ আমাৰ পেণ্ডেলৰ বাহিৰত সন্মুখত সেইখিনিত তাত মানে নিৰামিষ আহাৰটো ভোজন কৰিবলৈ দিয়া হৈছে। আচ্ছা। তো মোটামুটি আমি দৰ্শনাৰ্থী খুব বেছি হুলস্থুল মানে এই মাঘী পূৰ্ণিমাৰ দিন বেছি হয়। আৰু ইয়াতে আৰু হয় আপোনাৰ এই 30 ডিচেম্বৰ, 1 জানুৱাৰীৰ দিনাখন ইয়াতে খুব দৰ্শনাৰ্থী খুব ভিৰ হয়।
এনে বহাগত আহে নে নাই আৰু এনে বহাগ মানে এনে গোটেই বছৰটোতে আহি থাকে বছৰটোতে আহি গোটেই থাকে, কম বছৰৰ বেছি। বতৰ মানে কম বেছি মানে সদায় ইয়াতে তেওঁৰ ওচৰত সদায় পূজা পাতি দিবলৈ আহি থাকে আজি কিমান মান হৈছে এনে আজি মোটামুটি আজি ইয়াতে মানুহ মোটামুটি 600-700 মান হৈ গৈছে মোটামুটি আহি যায় আহে গুচি পূজা যায়, কৰে আৰু যায় গুচি যায়, হয়, হয়। ঠিক আছে ধুনীয়া আপোনাৰ মন্তব্যখিনিলৈ আমি বহুত ধন্যবাদ আপোনাক ধন্যবাদ যাচিছোঁ আমাৰ ফালৰ পৰা তো আমি এতিয়া যাবৰে হ'ল আৰু আমি সূৰ্য পাহাৰ দৰ্শন কৰিলোঁ মন্দিৰকেইটা দৰ্শন কৰিলোঁ আমি দেউৰ লগতো কথা পাতিলোঁ তো আমি এতিয়া উভতিবলৈ হ'ল ধন্যবাদ তোৰ চিৰি বগাই আহিলোঁ খুব গৰম লাগিছে একদম পূৰা ঘামি জামি শেষ এই আমাৰ ভাইটিসকলে একদম পূৰা পানী আৰম্ভ ধৰিছে পানী খাব ধৰিছে উপায় নাই আৰু এওঁলোকৰ ঠাণ্ডা গৰমত কি খবৰ খোজকাঢ়ি কেনেকুৱা লাগিল ভাল লাগিছে না বেলেগ একো নাই মজা হৈছে জিভা ওলাই দিছে খোজকাঢ়ি গাড়ী তো মোটামুটি ভাল 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 চিনাৰীটো দেখি ভাল লাগিছে নহয় এইখিনিয়ে মোটামুটি চাব লগা হয় এই গৰম দিনত নহয় যদিও মানে অলপ ঠাণ্ডা ছিজনত আহিলে খুব ভাল লাগিব যদি কোনোবাই আহিব পাৰে মানে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা টাইমত আহিলে বেষ্ট আৰু ইয়াতে মাঘী পূৰ্ণিমাত ভাল উৎসৱ হয় মাঘী পূৰ্ণিমাৰ দিন আহিলেতো একদম হুলস্থুল মানুহ পাব মজা লাগিল পাতটো ক'ৰ পৰা লৈছে তো ফ্ৰেণ্ডছ এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমাৰ ভিডিঅ'টি শেষ কৰিম ভিডিঅ'টি সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ